সকলোকে NN ব্লকত স্বাগতম জনাওঁ। গুড মৰ্ণিং আৰু নমস্কাৰ। এই আছোঁ মোৰ ছাগলীকেইটাই ঘেঁহু খাই আছে। ইমান উৎপাত কৰে আপোনাৰ মানে ছাগলীকেইটা। সকলো ছাগলীৰ নাম দিয়া আছে গম পায়নে? ডাঙৰ ছাগলীৰ নাম বগীজনীৰ নাম হৈ গ'ল আপোনাৰ চনা, এই পখৰাজনৰ ৰঙা কোলাটোৰ নাম হৈ গ'ল চনী, তাৰ পোৱালি দুটা হ'ল কালু ভালু, এটা নাম কোলাই, ৰঙাই, বগাই, আকৌ পাখৰি, মৰমী, আৰু সেইটো মোৰ মেকুৰীটো পোৱালিটো চব ইমান উৎপাত কৰি আছে। আৰু সেইটো হৈ গ'ল মুন্নি, এইটো হ'ল ৰিম, এইটো হৈ গ'ল হেৰি বিজে আৰু প্ৰিয়ু। ধেৰ আছে মোৰ ছাগলী, দেখিছেনে? এয়া ছাগলীকেইটা মোৰ দানা খাই আছে আৰু ঘেঁহু খাই আছে, দেখিছে ছাগলীকেইটা? আপোনালোকৰ ছাগলী আছে নাই? অৱশ্যে মোৰ ছাগলী এটাৰ পৰা হৈছিলে, বগাজনীৰ পৰা গোটেইখিনি ছাগলী হৈছে। এতিয়া মুঠতে আপোনাৰ ছাগলী 13 না 14জনী আছে, এই কুকুৰা এইকেইজনী আছে। আৰু আপোনালোকৰ কি কি আছে চাব। আছে হাঁহ, কুকুৰা, হাঁহ, ছাগলী, এইকেইটা মাইকী মানুহৰ হাত খৰচৰ এটা উপায় হয়। আৰু মই সেয়া ছাগলী কুকুৰা বিকি আপোনাৰ হাত খৰচো ওলাওঁ, মোৰ মানুহজনেও চলায়। ইটো সিটো বস্তুৰো মানে উপাৰ্জন কৰিব পাৰোঁ এই ছাগলী লৈ পেলাই। আৰু মই এতিয়া ৰাতিপুৱা এই ব্লগটো বনাইছোঁ মানে আমাৰ ছাগলীকেইটা দেখাবৰ কাৰণে। মোৰ ছাগলীকেইটাক যদি ভাল লাগে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব ভাল লাগিছে নাই সেইটো কওক। আৰু সেই চবচোন ছাগলীয়ে ক'ত উঠি থাকে, তাৰমানে উপায় নাই, গোটেই এই মাৰপিট লাগিছে, দেখিছেনে? ছাগলীকেইটা ভাল লাগিলে আপোনাৰ এইটো আমাৰ মিনু হয়, আমাৰ মেকুৰীটো ভিডিঅ' বনায় বহুত। আমাৰ মেকুৰীটো ভিডিঅ' বনাই, আমাৰ মেকুৰীটো লাইক কৰি দিব, যে তেওঁ ভিডিঅ'টো ভাইৰেল হয় আৰু আগলৈ আগবাঢ়ি যায়।